এই তীখা মিঠা জ্বলা আৰু হাগ্ৰামা মহিলাৰী নাই আৰু এতিয়া হাগ্ৰামা মহিলাৰী এই 2 দিনমান অলপ ইফাল সিফাল কৰিব পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছতো আৰু দোকান একদম সম্পূৰ্ণভাৱে বন্ধ হৈ যাব আপোনালোকে আমাৰতো দেখা নাই আপোনালোকে কিমান ডাঙৰ পাতিছে তেখেততকৈ বহুত ডাঙৰ আমি পাতিছো আপোনালোকে হাগ্ৰামা মহিলাৰীৰ মিটিংটো মানে বহুত ভালকে কয় আমাৰতো কিয় নকয় আমাৰতো কৈ চাকচোন হা ইমান বছৰটো 17 বছৰে কৈছিলে একো কামত নহল কৰাপচন হল হত্যা হিংসা কিমান বেয়া পৰিবেশ গল তাৰ পিছত হাগ্ৰামা মহিলাৰীৰ মিটিং এটা হলে ইটো মানে কয় যে হাগ্ৰামা ডাঙৰ মিটিং কৰিছে আমাৰো কক আমাৰো হৈ আছে কেইদিনমানৰ পিছত আমাৰতো কোনোদিন কোৱা নাই আপোনালোকৰ ডাঙৰ মিটিং হৈছে কি কৰিছে বুলি কেনে মিটিংটো সবে কৰিব ইলেকশ্যন আহিলে তৃণমূলো কৰি গৈছে যোৱা নাই জানো গোসাইগাঁৱত কেইদিনমান আগতে শ্ৰীৰামপুৰত তৃণমূলৰ মিটিং কৰি গৈছে সো ইলেকশ্যন পলিটিকেল পাৰ্টিটোতো ইলেকশ্যন আহিলে মিটিং কৰিবই আৰু কিন্তু হাগ্ৰামা মহিলাৰী যিটো কৈছে আপোনালোকে আগৰ যিটো টেষ্ট আছিলে হাগ্ৰামা মহিলাৰী ক'লে আপোনালোকে আগতে যেনেকৈ অলপ মানে তীখা অলপ মানে জ্বলা অলপ মিঠা এনেকে ভাবিছিল এই তীখা মিঠা জ্বলা আৰু হাগ্ৰামা মহিলাৰী নাই আৰু এতিয়া হাগ্ৰামা মহিলাৰী এই 2 দিনমান অলপ ইফাল সিফাল কৰিব পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছতো আৰু দোকান একদম সম্পূৰ্ণভাৱে বন্ধ হৈ যাব আপোনালোকে চাই